Hello everyone, মই ময়ুশ্ৰী আপোনালোক সকলোকে ময়ুৰী ইনফোটেকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে সকলোৱে নিউজত চাগে দেখা পাই আছে জিঅ' কইনৰ বিষয়ে। আজি মই ভিডিঅ'টোত আপোনালোকক জিঅ' কইনৰ বিষয়ে জনাবলৈ ওলাইছো। জিঅ'টো ক্ৰিপ্টোকাৰেন্সি নিচিনা এটা বস্তু ওলাইছে যেটো আপোনালোকে হয়তো দেখা পাই আছে নিউজত। আহক কি হয় জিঅ' কইনটো এই বিষয়ে জানো। জিঅ'ৰ ফালৰ পৰা এটা এপ লঞ্চ কৰিছে যেটো নাম হৈছে জিঅ' স্পেয়াৰ, যাৰ যোগেদি আপোনালোকে যেনেকৈ আপোনালোকে ইউটিউব, ইনষ্টা, ফেচবুক একাউণ্ট খোলে তেনেদৰে এইবিলাক সকলো ব্যৱহাৰ কৰিব পাৰিব। য'ত আপোনালোকে ব্ৰাউজিং কৰিলে তাত আপোনালোকক কইন দিব, যিটো কইন আপোনালোকে ভৱিষ্যতে বৰ্তমান অনলাইন পে'মেণ্ট, ৰিচাৰ্জ এইবোৰত ব্যৱহাৰ কৰিব পাৰিব। ভৱিষ্যতে হয়তো ক্ৰিপ্টোকাৰেন্সিৰ নিচিনা হৈ যাব পাৰে। বৰ্তমানলৈকে কনফাৰ্মেশ্যন দিয়া নাই। আহক এতিয়া এপছটো কেনেকৈ ইনষ্টল কৰে আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগে, কি কৰিব লাগে সেইখিনি গোটেইখিনি দেখাই দি আছোঁ। প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰিব লাগিব। ইয়াতে গৈ আপোনালোকে জিঅ' স্পেয়াৰ চাৰ্চ কৰিব লাগিব। এইটো ইনষ্টল কৰিব লাগিব। এতিয়া অ'পেন কৰিম, নেক্সট কৰিব লাগিব। ইয়াতে এইকেইটা দেখিছে আপোনালোকে ক্ৰম ব্ৰাউজাৰ, ইণ্টাৰনেট, জিঅ' স্পেয়াৰ এনেকৈ আহি আছে। এতিয়া ইয়াৰে ভিতৰত ডিফল্ট কোনটো কৰিব, ইয়াতে জিঅ' স্পেয়াৰ এইটোত কৰিব লাগিব। এইটো ছেট কৰিব লাগিব। পাৰ্মিশ্যন এলাউ কৰিব লাগিব। এইটো স্কিপ কৰি দিব। এতিয়া এইটো হোম পেজটো আহিছে এনেকৈ। ইয়াতে লগ ইন কেনেকৈ কৰিব লাগিব, বৰ্তমান ইয়াতেটো যিটো দেখিছে এটা ফটো আছে, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত কৰিলে এইটো চাইন ইনত আপোনাৰ নাম দিব লাগিব। ইয়াতে নাম দিব লাগিব, মোবাইল নাম্বাৰ এণ্টাৰ কৰিব লাগিব। তাৰপিছত এটা OTP আহিব মোবাইল নাম্বাৰটোত। মই দি আপোনালোকক নেক্সট পেজ দেখাই আছোঁ। OTP আহিব। চাইন ইন, এইটো বেক কৰিব লাগিব। এতিয়া এইটো আপোনাৰ প্ৰফাইলটো চাব পাৰিব। ইয়াতে এইটো নাম আৰু মোবাইল নাম্বাৰটো আহি গৈছে। ইয়াতে এইটো আপোনাৰ ৱালেট, ইয়াতে লেটছ গেট ষ্টাৰ্টেড। এইটো ইয়াতে দেখা পাইছে, এইটো চাইন ইন টু আৰ্ণ এনেকৈ লিখা আছে। ইয়াতে টিকটো থাকিব লাগিব, চাইন ইন টু আৰ্ণ কৰিব লাগিব। এতিয়া এইটো এনেকৈ বৰ্তমান মই আপোনালোকক বৰ্তমানে খুলি দেখাইছোঁ, গতিকে মোৰ 00 হৈ আছে। ইয়াতে যেতিয়া কিবা চাৰ্চ কৰিম, কিবা ব্যৱহাৰ কৰিম, তেতিয়া ইয়াতে আপোনালোকৰ কইন আহিব। এতিয়া কেনেদৰে ইয়াতে চাৰ্চ কৰিব, কেনেদৰে ব্যৱহাৰ কৰিব মই দেখাই আছোঁ। আৰু যেতিয়া মোক কইন আৰ্ণ হ'ব তেতিয়া আপোনাক নেক্সট ভিডিঅ'ত মই দেখাম কেনেদৰে কইন আৰ্ণ হৈছে, কিমান হৈছে, কেনেদৰে ব্যৱহাৰ কৰিব পাৰি। এইটো গুগলৰ নিচিনা বস্তু, ইয়াৰ পৰা আপোনালোকে সকলো ব্যৱহাৰ কৰিব পাৰিব। ইয়াত দেখা পাইছে ইউটিউব, ফেচবুক, এইবিলাক ফেচবুক, ফ্লিপকাৰ্ট, ইনষ্টা চব আহি আছে, এমাজন সকলো ব্যৱহাৰ কৰিব পাৰিব। লগতে ইয়াতে ক্ৰিকেটৰ খেলৰ গোটেই আপডেট পাই থাকিব, ইয়াৰ পৰা চাব পাৰিব। এইবিলাক ভিডিঅ' আহি আছে, ভিডিঅ' ইয়াৰ পৰা চাব পাৰিব। সম্পূৰ্ণ গুগলৰ নিচিনা বস্তু হয়। ইয়াৰ পৰা সকলোখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। মই এতিয়া ইউটিউবটো খুলি দেখাই দিছোঁ। ইয়াতে এইবিলাক দেখিছে আহিছে, আপোনালোকে ইয়াৰ পৰা ইউটিউব ব্যৱহাৰ কৰিব পাৰিব। ফ্লিপকাৰ্টটো অ'পেন কৰি দেখাই দিছোঁ। ফ্লিপকাৰ্টটো ইয়াৰ পৰা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে দেখিছে ফ্লিপকাৰ্টে আহি গৈছে, ইয়াৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব বস্তু। আপোনালোকে এতিয়া এই জিঅ' স্পেয়াৰ ব্যৱহাৰ কৰি এনেদৰে কইন আৰ্ণ কৰিব পাৰিব, যিটো আপোনালোকে ভৱিষ্যতে ৰিচাৰ্জ কৰা, যিকোনো অনলাইন পে'মেণ্ট কৰা এইবিলাকত ব্যৱহাৰ কৰিব পাৰিব। হয়তো ভৱিষ্যতে এইটো ক্ৰিপ্টোকাৰেন্সি হ'ব, বৰ্তমানলৈকে আপডেট অহা নাই। আৰু ক্ৰিপ্টোকাৰেন্সি কথাটো আপোনালোকে জানেই, যিটো 1 টকাৰ বস্তু লাখ টকালৈকে হয়। আৰু যদি ক্ৰিপ্টোকাৰেন্সিৰ বিষয়ে জানিব বিচাৰে আপোনালোকে তলত কমেণ্ট কৰি জনাব, মই নেক্সট ভিডিঅ'ত আপোনালোকক সেই বিষয়ে জনাম। আৰু এতিয়া ইয়াৰ পৰা যিখিনি কইন পাব, আজি পোৱা কইনটো কাইলৈ আপডেট হ'ব। আৰু যিটো আপোনালোকে
কইন আপোনালোকৰ গোট খাব হেতু মান্থলি আপোনালোকে ৰিচাৰ্জ কৰা অনলাইন পাৰচেজ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব আজি ভিডিঅ'টোত এটো বিষয়ে আছিল আপোনালোকে এটোৰ যোগেদি যদি আৰ্ন কৰি কইন লাভ কৰে ধৰক মাহেকত যদি 300 টকাও আপোনালোকৰ আৰ্ন কৰিব পাৰে কইন আৰ্ন কৰে আপোনালোকৰ ৰিচাৰ্জৰ কামত সহায় হ'ব বা অনলাইন যিকোনো পাৰচেজ কৰিব পাৰিব অইন যিবিলাক আমি ব্যৱহাৰ কৰি থাকো তাৰ পৰা আমাৰ হয়তো তেনেকুৱা লাভ নহয় আমি ব্যৱহাৰ কৰো লাভ নহয় কিন্তু এটোৰ যোগেদি আমি কইন পাম কইনৰ যোগেদি আমি ব্যৱহাৰ কৰিব পাৰিম গতিকে ভিডিঅ'টো শেয়াৰ কৰিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ